অৰ্গেনাইজেশ্যন BTC যিমানকেইটা ৰাভা জনগোষ্ঠীয় অৰ্গেনাইজেশ্যন আছে এই গোটেইকেইটা সংগঠনৰ এটা কোঅৰ্ডিনেশ্যন কমিটিৰ মই প্ৰতিষ্ঠাপক সভাপতি আৰু সিদিনাখনলৈকে মই সভাপতি হৈছিলোঁ প্ৰায় 6টা বছৰ। এটা কথা মই উপলব্ধি কৰিছোঁ প্ৰমোদ বড়ো ছাৰক মই এই 4টা বছৰত বহুত মানে এজন দক্ষ নেতা হিচাপে মই তেখেতক লগ পাবৰ কাৰণে সক্ষম হ'লোঁ আৰু তেখেতক মই যেতিয়া ছাত্ৰ সংগঠনত আছিলোঁ আৰু তেখেতেও যেতিয়া এফচুৰ নেতৃত্বত আছিলে তেতিয়াও তেখেত আৰু মোৰ মাজত এটা ভাল সুসম্পৰ্ক আছিলে আৰু তেখেতক যি পাৰদৰ্শিতা যি সূক্ষ্মভাৱে জনগোষ্ঠীসমূহৰ যিটো সমস্যাবিলাক অধ্যয়ন কৰাৰ যিটো ব্যৱস্থা খুব সূক্ষ্মভাৱে তেখেতে সমস্যাবিলাক পৰ্যালোচনা কৰে আৰু ৰাভাসকলৰ সমস্যাসকল খুব সূক্ষ্মভাৱে পৰ্যালোচনা কৰি পেলাই প্ৰতিটো সমস্যা সমাধান কৰাৰ এটা স্বপ্ন তেওঁ দেখিছে আৰু তেখেতৰ সপোনৰ লগত আমি তেখেতৰ সপোনক যদি বাস্তৱত ৰূপায়িত কৰিব লাগে নিশ্চয় আমাৰ নিচিনাকৈ ৰাভা জাতীয় সংগঠনসমূহৰ লগত জড়িত থকা ব্যক্তিবিলাক তেখেতক নিশ্চয় সংগ দিব লাগিব আৰু আমি আশাবাদী BTCত বসবাস কৰা ৰাভাসকল মাননীয় CEM প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত বহু আশাবাদী তেখেতে ৰাভাসকলৰ কাৰণে বহুকেইটা সমস্যা ইতিমধ্যে সমাধান কৰাৰ 100% প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু এই প্ৰতিশ্ৰুতিসমূহ ইতিমধ্যে অফিচিয়েলি তেখেতে কাৰ্যকৰীকৰণ ৰূপ দিছে আমি 100% সন্তুষ্ট হৈছোঁ। তাৰ উপৰিও ৰাভাসকলৰ এটা বহুদিনীয়া দাবী আছিল ৰাভাসকলৰ যিটো জাতীয় উৎসৱ বাইখু এই বাইখুক BTRত এটা ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে তেওঁ যি ঘোষণা কৰিলে এই ৰাভা জনগোষ্ঠীৰ কাৰণে সাংঘাতিক এটা সন্মানৰ বিষয় হৈ পৰিছে আৰু ৰাভা জনগোষ্ঠী তেখেতৰ চিৰকৃতজ্ঞ হৈ ৰ'ব আৰু এইখিনিকে আমি তেখেতৰ যিটো বলিষ্ঠ নেতা একজন সহজ সৰল খুব সকলোকে সহজ সৰলভাৱে ল'ব পৰা কোনো ভেদভাৱ নোহোৱাকৈ জাতি জনগোষ্ঠী কোনো ভেদাভেদ নোহোৱাকৈ সকলোকে আঁকোৱালি ল'ব পৰা যিটো তেখেতৰ মন এই মনটোৰ লগত মই খুব সাংঘাতিকভাৱে আকৃষ্ট হৈছোঁ আৰু এনেকুৱা এজন নেতা সুদীৰ্ঘ কালৰ কাৰণে BTCত থকাটো আমাৰ কাৰণে খুব সৌভাগ্যৰ বিষয় হ'ব আৰু তেখেতক দীঘলীয়া সময়ৰ কাৰণে BTCত চিফ হিচাপে ৰাখিবৰ কাৰণে তেখেতৰ লগত সহযোদ্ধা হ'বৰ কাৰণে আমিও আগবাঢ়ি আহিলোঁ। আমি ৰাভা জাতীয় সংগঠনৰ এক্স বুলিয়ে ক'ম এতিয়া যিহেতু আমি সকলোৱে অব্যাহতি দি আহিছোঁ আমি 10জন একেলগে জইন কৰিছোঁ আৰু উদ্যোক্তাসকলে আমাৰ লগত সহযোগ কৰিবৰ কাৰণে প্ৰায় 1300 মানুহ তেখেতসকলে যোগাযোগ কৰিছে আৰু মই খুব ভাল পাইছোঁ CM ছাৰ নিজে আহি আমাক জইন কৰালে এইটো কাৰণে আমি তেখেতক নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতৰ হাতৰ স্পৰ্শত মই তেখেতৰ দললৈ আগবাঢ়ি যোৱাৰ কাৰণে প্ৰথম যিটো খৰচ এই খৰচটো তেখেতে দিয়াত যি সহায় আৰু সহযোগ কৰিলে যি মৰম যাচিলে তাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দলৰ হৈ কাম কৰিবলৈ ৰাজনৈতিকভাৱে মই স্কুলখনত প্ৰথম নাম লগাইছোঁ। মোৰ কোনো ধৰণৰ ৰাজনৈতিক অভিজ্ঞতা নাই। মই যি চিন্তা কৰোঁ সাংগঠনিকভাৱে কথাবিলাক চিন্তা কৰিছিলোঁ খাওঁতে লওঁতে সদায় মই সাংগঠনিকভাৱে চিন্তা কৰিছিলোঁ। মোৰ বিশেষ উচ্চাকাংক্ষা নাই। মই এই দলটোৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে থাকিব পালে মই সদায় নিজকে গৌৰৱান্বিত বুলি ভাবিম।